এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি মই প্ৰথমবাৰৰ বাবে এখন ডায়েট লিষ্ট লৈ আহিছোঁ। মইনো মোৰ ছোৱালীক কি খুৱাই আছোঁ তাকে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। ইয়াত মই 2-3 মাহৰ পৰা আগৰ 2-3 মাহৰ পৰা একেই চলিয়ে আছে লিষ্টখন, গতিকে সেয়াকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। কোনো বিশেষ একোৱেই নাই, গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তাইৰ মৰ্ণিংটো আৰম্ভ হৈ যায় 7টাৰ পৰা 7:30টাৰ ভিতৰত। তাই তেতিয়া সাৰ পাই উঠাৰ পাছতেই মই মুখখন ধুৱাই দিওঁ। ধোৱাৰ পাছতেই তাইক মই যিখিনি ৰাতি পিন্ধি খোৱা কাপোৰ সেইখিনি পৰাপক্ষত সলাই দিওঁ, আৰু সলোৱাৰ পাছতেই তাইক অকণমান মই কুহুমীয়া গৰম পানী খাবলৈ দিওঁ। সেইটো মই 6 মাহৰ পৰাই সেইটোৱে অভ্যাস কৰিছোঁ। অকণমানকৈ দিবলৈ চেষ্টা কৰিছোঁ সদায়। আৰু সদায় যে তাইক একে জোখৰে পানী খাব তেনেকুৱাও নহয়, ল'ৰা ছোৱালীৰ কথা। গতিকে তাইক খেল ধেমালিৰ মাজেৰে অকণমান মই নিয়মিত কামখিনি কৰিবলৈ চেষ্টা কৰোঁ। গতিকে ৰাতিপুৱা অকণমান মই কুহুমীয়া গৰম পানী খুওৱাৰ পাছতেই তাইক অকণমান মই ৰ'দ দিওঁ। যিহেতু এতিয়া ঠাণ্ডা পৰিছে, অকণমান সময় ৰ'দলৈ লৈ যাওঁ। গৰম পানী খোৱাৰ ঠিক আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত মই 2খন বিস্কুট আৰু ফৰ্মুলা গাখীৰ 2খন মিক্স কৰি পেলাই অকণমান তাইক খাব দিওঁ। যিহেতু 1 বছৰ হৈছে এতিয়া, গতিকে মই নান গাখীৰ ইউজ কৰি আছোঁ, ফৰ্মুলাই ইউজ কৰি আছোঁ। আপোনালোকে যি ফৰ্মুলা ইউজ কৰে সেয়া ইউজ কৰিব। আৰু বিস্কুটটো ইমান হেল্ডি নহয় যদিও একে ৰাতিপুৱা উঠাৰ পাছতেই তাই জলপান টাইপৰ এনেকুৱা বস্তুবোৰ খাবলৈ মন নকৰে, গতিকে মই বিস্কুটেই দি আছোঁ। তাৰ পাছতেই মই 9:30, তাৰ পাছত আকৌ 1 ঘণ্টামান মাজতে গেপ দিওঁ। তাৰপিছত 9:30 পৰা 10টাৰ ভিতৰত মই তাইক জলপান দিওঁ। জলপানৰ ভিতৰত মই পিঠাগুড়ি লুথৰি বনাই দিওঁ, যিটো ঘৰুৱা চাউলৰ পিঠাগুড়ি লুথৰি বনাই দিওঁ, আৰু চুজি বনাই দিওঁ। কেতিয়াবা কৰ্ণফ্লেক্স দিওঁ, কেতিয়াবা অ'টছ দিওঁ। মিলাই সদায় বেলেগ বেলেগ কিবাকিবি দিওঁ, আৰু কেতিয়াবা দালিয়াও দিওঁ, কেতিয়াবা চিৰাৰ। মই ৰেচিপিবোৰ আগতে শ্বেয়াৰ কৰিছোঁ, আপোনালোকে পাৰিলে আগৰ ভিডিঅ'বোৰ চাব। চিৰাও দিওঁ কেতিয়াবা বনাই, আৰু এইখিনিয়ে দিওঁ। সেইখিনি তাই ধুনীয়াকৈ এইখিনি খাই তাই ধুনীয়াকৈ শুই যায়। শোৱাৰ 1 ঘণ্টা 1.5 ঘণ্টা তাই ধুনীয়াকৈ শুই যায়। শুই যোৱাৰ পাছত 11:30 পৰা 12টাৰ ভিতৰত তাই উঠে। উঠাৰ লগে লগেই মই উঠাৰ পাছতে সদায় এটা ফল দিবলৈ চেষ্টা কৰোঁ। কেতিয়াবা কল, কেতিয়াবা আপেল, যি ফল থাকে সেয়াকে দিওঁ। কেতিয়াবা ডালিম দিওঁ, কেতিয়াবা পকা অমিতা পালে অমিতা দিওঁ। অমিতা বহুতেই ভাল হয়। অমিতা খোৱাৰ লগে লগে ল'ৰা ছোৱালীৰ লেট্ৰিনটো ক্লিয়াৰ হয়, গতিকে খুবেই ভাল অমিতাটো খাব পাৰিলে। কেতিয়াবা আঙুৰ দিওঁ, যি এভেইলেবল থাকে চবেই দিবলৈ চেষ্টা কৰিছোঁ অকণকৈ। সেয়া খোৱাৰ পাছতে তাই আকৌ খেলা ধূলা কৰে ধুনীয়াকৈ। খেলা ধূলা হোৱাৰ পাছতেই তাই মই গা ধুৱাই দিওঁ। গা ধোৱাৰ আগতে মালিচ দিবলৈ চেষ্টা কৰোঁ। মালিচ ৰেগুলাৰ মালিচটো দিয়াৰ লগতে ল'ৰা ছোৱালীৰ বহুতখিনি ডিপেণ্ড কৰে। মাছাজে তাহাঁতক ৰিলেক্স দিয়ে, আৰু বহুত কাৰণতেই ভাল। গেছৰ প্ৰব্লেমো নাইকিয়া কৰে। বহুত কাৰণতে মাছাজটো দিব আপোনালোকে। মাছাজৰ পাছতে মই গা ধুৱাওঁ। গাটো ধোৱাৰ পাছতে তাইক 1:30 পৰা 2টাৰ ভিতৰত তাইক ভাত দিওঁ। ভাতত সদায় খিচিৰিও নিদিওঁ, কেতিয়াবা খিচিৰি দিওঁ, কেতিয়াবা ভাত দালি অকণমান ভাজি, যি শাক চাক ভাজি চবেই তাইক অকণকৈ খুৱাবলৈ চেষ্টা কৰিছোঁ। কেতিয়াবা মাছৰ তৰকাৰী, শিঙি মাছৰ তৰকাৰী, বা বেলেগ কিবাকিবি মাছ, যিকোনো মাছ পাৰোঁ খুৱাব, তেনেকুৱা মাছৰ তৰকাৰী। আৰু আমি যেনেকুৱা ধৰণৰ তৰকাৰী বনাওঁ তেনেকুৱাও কেতিয়াবা তৰকাৰী দিওঁ, কেতিয়াবা তাইলৈ এক্সট্ৰাকৈও বনাই দিওঁ। তেনেকুৱা সেইবোৰ তৰকাৰী, দালি, ভাজি তাই এনেকৈ দিবলৈ চেষ্টা কৰোঁ। আপোনালোকে ডিম দিব পাৰিব, গতিকে ডিম ৰেগুলাৰ খালেও একো ক্ষতি নহয়, যিহেতু বগা অংশটো দিলে বেছি ভাল কুহুমটোতকৈও। তেনেকৈ দিবলৈ চেষ্টা কৰোঁ। তাৰপিছতেই মাজততো তাই গাখীৰ লৈ থাকে, মোৰ গাখীৰ খায়, গতিকে মাজতে তাইক তেনেকুৱা কোনো জুচ ইমান দিয়া নহয়। গতিকে পানী আৰু গাখীৰেই বেছিকৈ খায়, আৰু ফলটো মই 12টাৰ ভিতৰত দিওঁৱেই। আৰু তাৰপাছতেই তাই আকৌ শুই যায়। তাই প্ৰায় 2 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টা ধুনীয়াকৈ শুই যায়। তাৰপাছতেই উঠাৰ পাছতে তাইক মুখ চুখ আকৌ ধুৱাই আকৌ ফ্ৰেছ কৰি দিওঁ। ফ্ৰেছ কৰি দিয়াৰ পাছতে 5টাৰ পৰা 5:30টাৰ ভিতৰত তাইক কেতিয়াবা বিস্কুট, কেতিয়াবা কৰ্ণফ্লেক্স,
তেনেকৈ আকৌ দিবলৈ চেষ্টা কৰোঁ। যিখিনি আগৰ জলপানৰ কথা কৈছোঁৱেই সেইখিনি খালি কম পৰিমাণে দিবলৈ চেষ্টা কৰোঁ। কেতিয়াবা কল মেচ কৰিও দিব পাৰে আপোনালোকে। গতিকে বেবীয়ে যেনেকুৱা টাইপৰ বস্তু খায় দিব পাৰে। আপেলো আকৌ সিজাই দিব পাৰে, একো ক্ষতি নহয়। গতিকে সেয়া দিওঁ। তাৰপিছতে আকৌ ধুনীয়াকৈ খেলা ধূলা কৰে। তাৰপিছতে 8:30 পৰা 9টাৰ ভিতৰত তাইক মই ৰাতিৰ আহাৰ দিওঁ। ৰাতিৰ আহাৰত কেতিয়াবা মই দালি আৰু খিচিৰি বনাই দিওঁ, কেতিয়াবা অকল এনেকুৱা ভাত আমাৰ খিচিৰি বনাই দিওঁ, ভাত দালি। আৰু দিনত যদি খিচিৰি দিওঁ ৰাতি সেইটো নিদিওঁ, সদায় সলনাকৈ দিওঁ। তেনেকৈ দিওঁ। মানে মাছ বা তেনেকুৱা জাতীয় বস্তু মই ৰাতি এতিয়ালৈকে দিয়া নাই, কাৰণ ৰাতি সিহঁত আকৌ খাই পেলাই শুয়েই যায়। গতিকে সিহঁতৰ হজমটো হোৱাত অকণমান অসুবিধা হ'ব পাৰে। গতিকে দিনৰ ভাগতেই মাছ মাংস এনেকুৱা বস্তুবোৰ দিনৰ ভাগতেই দিবলৈ চেষ্টা কৰোঁ। আৰু ইয়াৰ উপৰিও কেতিয়াবা জহা চাউলৰ মই পায়সো বনাই দিওঁ। আৰু বিভিন্ন মানে সদায় মিঠা বা সদায় নিমখ সেনেকুৱা বস্তু দিব লাগিব বুলি কোনো কথা নাই। সিহঁতে যেনেকুৱা টাইপৰ বস্তু অকণমান খাবলৈ সলনি কৰি খাবলৈ বিচাৰে, গতিকে তেনেকৈ মই সলনি কৰি বনাই দিওঁ। গতিকে আপোনালোকে নিশ্চয় জানেই, যিসকলে নাজানে সেইসকলৰ সুবিধা হ'ব বুলি মই এই লিষ্টখন লৈ আহিছোঁ। এইখন মোক ডক্টৰে দিয়াই হয়। তাৰ মাজতে অকণমান সাল সলনি হৈছে। গতিকে আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এইখিনি যদি ৰেচিপি লাগে, মানে আগতে দুটামানৰ ৰেচিপি মই দিয়া আছে, চিৰা দালিয়া বা এনেকুৱা দালিয়াৰ যদি নিমখীয়া খিচিৰিটো কেনেকৈ বনায় সেয়া দেখুৱাব লাগে তেনেহ'লে মোক কমেণ্ট কৰিব। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।